আশা কৰিছোঁ জিকিম বুলি আৰু ক'বলৈ বেছি নাই। মইতো এতিয়াহে সোমাম, এতিয়া কি চলি আছে মই নাজানো ভিতৰত এতিয়ালৈকে, সেইকাৰণে ক'বলৈ একো নাই। এতিয়া সমগ্ৰ অসমৰ ক্ষেত্ৰত কি ক'ব বিচাৰে, যিহেতু আপুনি সমগ্ৰ অসমতো আমাৰ এলায়েন্স পাৰ্টীয়ে জিকিব বুলি আমি আশা কৰিছোঁ। আমি চৰকাৰটো ফৰ্ম কৰিম, হয় কাৰণ মানুহসকলে চেঞ্জটো বিচাৰে আৰু এই এণ্টি পিপল পলিচি, এণ্টি পিপল এক্টিভিটিছ অফ বিজেপি, সেইটো সকলোকে কোনো মানুহে ভাল পোৱা নাই। এতিয়া বেয়াই পাইছে, বেছিয়ে বেয়াই পাইছে। কিমানখন এখন পাব পাৰে অসমত? আমি 70 মান বুলিয়ে ভাবিছোঁ, 72 তেনেকুৱা ধৰণৰ বিৰোধী দলে পাব, সেইটো বুলি আশা কৰিছোঁ। মই ভিতৰত সোমোৱা নাই, এতিয়াই সোমাম, সেইকাৰণে এতিয়ালৈকে ক'বলৈ বেছি নাই আৰু। থেংক ইউ। ঠিক আছে। আমাৰ 5টা প্ৰাৰ্থী আছে, 5টা প্ৰাৰ্থীও মই পোনপ্ৰথমে শুভেচ্ছা জনাইছোঁ। আৰু জিলাটো 100% খাটাং, 5টা ওলাই আহিলেতো খাটাং ৰিজাল্ট আৰু গোটেই পাই গৈছোঁ। যিহেতু আমাৰ দলৰ এছেছমেণ্ট থাকে নহয়, এতিয়া বুথৰ পৰ্যায়ৰ পৰা যিটো আমাৰ বুথৰ সভাপতি, এই গোটেই এছেছমেণ্ট লৈ আমি 5টাও জিকাটো খাটাং। কেনেকুৱা অসমৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কৰে? অসমখনো জিকিব, যিহেতু এছেছমেণ্ট আমাৰ 90 এবভ বুলি কৈ আছে, নিশ্চয় সেইমতে হ'ব। আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আমাৰ বিজেপি চৰকাৰ হ'ব। সেইটো বিৰোধীয়ে কাৰ্বি আংলঙত ডিফু বোকাজান আৰু আমলি দাবী কৰি আছে। নাই, তেনেকৈ নহয়। আপোনালোকে কেলকুলেশ্যনটো ভালকৈ কৰক। আমাৰ দলীয় যিটো আমাৰ কৰ্মী, আমাৰ যিটো সদস্য বুলি 70-80,000 আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ সদস্য আছে। এই দলৰ সদস্যবিলাক কেতিয়াও দলৰ গাদ্দাৰী নহয়। তো সেইটো হিচাপ যদি কৰে, তেওঁলোকে যদি ভোট দিয়ে, সেইটো খাটাং পায়। আজি বিৰোধী যিয়েই নকওক, পাক্কা ওলাই আহিম আমি বিজেপি। থেংক ইউ।